কবিতাৰ শিৰোনাম জীৱন। কথা বিকু বৰদলৈ, আবৃত্তিকাৰ ডিম্বেশ্বৰ কলিতা। জীৱনে কি বিচাৰে আমাৰ পৰা, জীৱনক লৈ কি উদ্দেশ্য, জীৱনৰ পৰা আমি কি বিচাৰোঁ, সুখ দুখ আশা নিৰাশা, গতানুগতিক দিন আধৰুৱা সপোন, মাথো কাল ৰাত্ৰিৰ তামাচা, ধোৱা ধোৱা এই জীৱন, ধোৱাময় এই প্ৰাণ, এমুকুৰা হাঁহি এমুকুৰা শব্দৰ অভাৱ, ক'ৰবাত যদি খোৱা কামোৰা, ক'ৰবাত আকৌ প্ৰেম লাঞ্ছনা বিষাদৰ এঙামৰা। যান্ত্ৰিকতাৰ পৃথিৱীত মহামাৰীৰ তাণ্ডৱ নাচ, চাৰিওফালে মাথো মৃত্যুৰ কিৰিলি। তথাপিও জীৱনক লৈ মানুহৰ কিয় ইমান কৌতূহল, কিয় ইমান ওজৰা?